মই আজি ৰাতিপুৱা খাবৰ বাবে ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ চুজি উপমা। চুজি লৈছোঁ, বাদাম, নৰসিংহ, পিঁয়াজ, জলকীয়া, এয়া ঘিউ। এয়া কেঁচা জলকীয়া লৈছোঁ। মই মিঠাতেল অলপ দিছোঁ। এতিয়া বাদাম ভাজি মই এয়া কাঢ়ি লৈছোঁ। পিঁয়াজ, বগা সৰিয়হ দিছোঁ, ইয়াত ক'লা সৰিয়হ, গৰু ঘিউ পানী দিছোঁ। এয়া অলপ অলপকৈ মই চুজি দি দিছোঁ। বাদামখিনি দি দিছোঁ।